নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতিমে আজি আপোনালোকলৈ নতুন মাকৈ খেতিৰ ভিডিঅ' এখন দিবলৈ গৈ আছোঁ। 2024 চনৰ জানুৱাৰী মাহত কৰা মাকৈ খেতিৰ ভিডিঅ' আপোনালোকলৈ আজি মই পোষ্ট কৰিম। তাৰ আগতে আপোনালোকক কৈছোঁ যে হাতিম আলিছ চেনেললৈ আপোনালোক সকলোকে মই পুনৰাই স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিম যে পাইনৰ মাকৈ খেতিৰ বিষয়ে। এই মাকৈ খেতিৰ কৰাৰ প্ৰধান সময় হ'ল যে ডিচেম্বৰ জানুৱাৰী এই মাহ দুটাৰ ভিতৰত যদি আপুনি মাকৈ খেতি কৰিব পাৰে, মাকৈৰ গছখিনিও ভাল হ'ব আৰু যিখিনি মাজত তাৰমানে দানা হ'ব সেই দানাখিনিও পুষ্ট হ'ব। তো মই ইয়াত আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত অলৰেডি ধৰক 33 বিঘা মাটিত মাকৈ খেতি কৰা হৈছে। তো খেতিয়কজন অলপ টকা পইচা বেছি থকা খেতিয়ক, এই নিজে তাৰমানে বড়ো খেতি কৰা বাদ দি সি নিজে মাকৈ খেতিৰ ওপৰত মনোযোগী দিছে। যোৱা বছৰতো কৰিছিল। কিন্তু কথা হ'ল বন্ধুসকল, মই আজি আপোনালোকক মাকৈ খেতিৰ ভিডিঅ' আগতো দিছোঁ মই, কিন্তু মাকৈ খেতিৰ মাজত যে কিছুমান গোপন তথ্য লুকাই আছে, এই কথাখিনি আপোনালোকে কিজানি নাজানে। মই আজি আপোনালোকক এই ভিডিঅ'ৰ মাজেদি কথাখিনি গোপন তথ্যখিনি ভাঙি দিম। আপোনালোকে মাকৈ খেতিত মই দিয়া দুটা টিপছৰ ওপৰত আপোনালোকে যদি ফ'ল' কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ মাকৈ খেতিত আপোনালোকৰ প্ৰচুৰ ফলন হ'ব আৰু মাকৈৰ তাৰমানে দানাখিনি পুষ্ট হ'ব। তাৰ কাৰণে আপোনালোকে থোৰতে কি কৰিব লাগিব, তাৰ কাৰণে আপোনালোকে মই দিয়া কথাখিনি অলপ মনোযোগ দি অলপ শুনিব বুলি মই আশা ৰাখিলোঁ। তাৰ আগতে আপোনালোকক কৈছোঁ, আপোনালোকে যদি মোৰ চেনেলৰ নতুন মেম্বাৰশ্বিপ হৈ আছে, তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন অন কৰিব। তাৰ ভিডিঅ'খন আপোনালোকে চাই নিশ্চয় আপোনালোকে 100% ছাকচেছ হ'ব পাৰিব বুলি মই আশা কৰোঁ। তো এই ভিডিঅ'ৰ মাজেদি মই বিশেষ নকওঁ, কিন্তু দুটা টিপছ লৈছোঁ। প্ৰথম টিপছটো হ'ল, আপোনালোকৰ মাকৈ খেতি লগাইছে, কেনেকৈ লগাইছে মই আগতে ভিডিঅ' দিছোঁ, কিমান দূৰে দূৰে লগাইছে তথাপি ভিডিঅ' দিছোঁ, আৰু কি কি যতন কৰিব লাগে মই ইয়াৰ বিষয়ে আজি আপোনালোকক কৈ পঠিয়াম। মাকৈ খেতিত আপোনালোকে পাৰিলে কি কৰিব, বড়ো খেতি কৰিবলৈ গ'লে অৱশ্যে আপোনালোকে কি কৰে, খেতিত গোবৰ সাৰ দিয়ে। তো এই মাকৈ খেতি কৰিবৰ কাৰণে আপোনালোকে কি কৰিব, আপোনালোকৰ যিখিনি খেতি কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব যিখিনি মাটিত, সেই মাটিখিনিত তাৰমানে বিঘা প্ৰতি মিনিমাম ধৰক আপোনালোকে 1 পৰা 1.5 টনকৈ গোবৰ সাৰ দিবৰ কাৰণে যত্ন কৰিব। 1.5 টনকৈ গোবৰ দিয়াৰ লগে লগে কি হ'ব, এই মাকৈ গছখিনিৰ চেহেৰা ধৰণ আকৃতিও ভাল হ'ব, ফলনৰ ক্ষেত্ৰতো ভাল, শিপাও গছৰ ভাল কাম কৰিব। এতিয়া গছৰ শিপা যদি ভাল কাম কৰে, তেনেহ'লে ফলনৰ ক্ষেত্ৰত আপোনালোকে ছাকচেছ হোৱা দেখা পাব। তাৰপিছতে আপোনালোকক কৈছোঁ, খেতিত বিঘা প্ৰতি আপোনালোকে পচন সাৰ দিবৰ কাৰণে লগতে যদি আপোনালোকে পৰে কেঁচু সাৰ দিব, গোবৰ দিলেই পচন সাৰ, কেঁচু সাৰ যদি পাৰে আপোনালোকে খেতিত সিঁচিবৰ কাৰণে প্ৰস্তুতি ল'ব। তাৰপিছতে আপোনালোকক নতুনকৈ মই টিপছ এটা ওলাইছোঁ। সেই টিপছটো হ'ল, যদি আপোনালোকে ফ'ল' কৰিব পাৰে, আপোনালোকে 100% ছাকচেছ হোৱাটো মই খাটাং দি দিলোঁ। তাৰ কাৰণে আপোনালোকক লাগিব বিঘাই প্ৰতি আপোনালোকে 1 পাল্লা 5 কিলোকৈ আপোনালোকে সৰিয়হৰ খৈল গুড়া কৰিব। আপোনালোকৰ ঘৰত অৱশ্যে গুড়া কৰিবৰ কাৰণে কিবা বস্তু পাতি আছেই, সেই বস্তুৰে বা আপোনালোকে ৰ'দত দি কিনে যদি আপোনালোকে কিবা কোবাই কিনে লাঠিৰে কোবাই যদি ধূলিময় বনাই, আপোনালোকে সেই ইউৰিয়া DAP সাৰ আপোনালোকে মাকৈ খেতিত 100% দিয়েই, কিন্তু সেইবিলাক সাৰৰ লগত সেই সৰিয়হৰ খৈলৰ গুড়িখিনি আপোনালোকে মাকৈ খেতিত দিব। আপোনালোকৰ মাকৈখিনি চাব একেবাৰে পুষ্ট হ'ব, এটা দানাও মিছ নহয়। বন্ধুসকল, ভিডিঅ' চাই কেনে লাগিল কমেণ্টত জনাব। আশা কৰোঁ আপোনালোকৰ যদি মোৰ ভিডিঅ' চাই ভাল লাগিছে, তেনেহ'লে আপোনালোকৰ মূল্যৱান আঙুলিৰে মোৰ ভিডিঅ'ত এটা লাইক দি দিব, আৰু যিমান পাৰে মোৰ ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰিব। আপোনালোকে চোৱাৰ লগতে যাতে বেলেগো মোৰ ভিডিঅ' চাই আনন্দিত হ'ব পাৰে ও লাভান্বিত হ'ব পাৰে। তো মই আৰু বিশেষ নকৈ মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম। ধন্যবাদ।